নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এয়া হাঁহৰ মাংস বনাম। কেনেদৰে বনাম তাৰ এটা ভিডিঅ' দিম, আপোনালোকে চাওক। এয়া মই ভাজিবৰ বাবে লৈ লৈছোঁ পিঁয়াজ। মই এয়া কাটি ল'লোঁ, 2টা বা 3টা আপোনালোকে কাটি ল'ব পাৰে। এয়া মই নহৰু লৈ ল'লোঁ আৰু এয়া আদা পিচি ল'লোঁ, এয়া তেজপাত আৰু এয়া জালুকৰ গুড়ি মই পিচি লৈছোঁ। তাৰপিছত ইয়াত ডালচেনি আৰু ইয়াত লং 2টা আছে, তাৰপিছত ইলাচি এটা আৰু ইয়াত ধনিয়া পাউডাৰ আৰু এয়া জিৰা আৰু মই এয়া হাঁহৰ মাংস। আৰু ইয়াৰ লগত কি দিওঁ মোৰ সম্পূৰ্ণ ভিডিঅ'টো চাব, তেতিয়া আপোনালোকে সম্পূৰ্ণকৈ দেখিব। তেন্তে আহকচোন আজি কেনেদৰে বনাওঁ চাওঁ। মই আজি হাঁহৰ মাংসটো জুইত বনাম। যিহেতু জুইত বনোৱা মাংসবিলাকৰ সোৱাদটো অলপ বেলেগ হয়, সেইকাৰণে জুইত বনাইছোঁ। এয়া মই জুইত কেৰাহীটো পাতি থৈছোঁ, কেৰাহী গৰম হৈ গ'ল আৰু মই এতিয়া তেল দি দিম। ইয়াত তেল গৰম হৈ গ'ল, মই এতিয়া ইয়াত মিঠি গুটি দি দিছোঁ কেইটামান। তাৰপাছত এতিয়া ইয়াত তেজপাত দি দিলোঁ আৰু মই এই ডালচেনিকেইটা এতিয়া দি দিছোঁ আৰু লং, ডালচেনি লং আৰু ইলাচি একেলগে দি দিলোঁ। তাৰপিছত এতিয়া দি দিলোঁ পিঁয়াজ। পিঁয়াজৰ ইয়াৰ অলপ ৰঙচুৱা ৰংটো আহিলে মই এতিয়া নহৰু দি দিম। এয়া নহৰু দি দিলোঁ, তাৰপিছত এয়া আদা দি দিলোঁ। এতিয়া এয়া লৰাই দিলোঁ। এতিয়া মই অলপ জালুক দি দিছোঁ, জালুক দি দিলোঁ। তাৰপিছত এয়া জিৰা, ধনিয়া, ইয়াত মই হালধি আৰু এয়া মছলা যি থৈ দিছিলোঁ সেইবিলাক দি দিলোঁ। এয়া হৈ গ'ল, ৰংটো আহি গৈছে ৰঙচুৱা নিচিনাকৈ। এতিয়া মই মাংস দি দিম। ইয়াত মই হালধি দি দিছোঁ 1 চামুচ, মছলা দিলোঁৱেই আৰু অকণ হালধি দি দিছোঁ। হালধি দি জুইটো অলপ কমাই সেনেকৈ লৰাই দিব, তেতিয়া মছলাবিলাক লাগি নধৰে। এতিয়া মই এয়া মাংস দি দিম। মাংস দি এনেকৈ লৰাই দিম। নিমখ দি দিছোঁ, নিমখ মই ইয়াত 1 চামুচ দি দিছোঁ। 1 চামুচ নিমখ 2 চামুচ দি দিছোঁ। এতিয়া মই মাংসটো ঢাকি দিম। মই উলিয়াই ল'লোঁ, মাংসটো ইয়াত লৰাই দিছোঁ। এইটো ধুনীয়াকৈ সিজিছে আৰু অলপ সিজিব লাগিব। লৰাই ল'লোঁ, এতিয়া আকৌ ঢাকি দিম। এনেদৰে ঢাকি দিম। এয়া মাংসটো ৰংটো আহি গৈছে আৰু লগতে মাংসটো ফুটি গ'ল। মই এতিয়া
এয়া কোমোৰা আৰু আলু আছিলে বইল কৰি থৈ দি দিছোঁ। দি মেলি এতিয়া এইটো লৰাই দিম লাহে লাহে। এতিয়া ঢাকি দিম। এনেদৰে 5 মিনিটমান সময় ঢাকি জুইত গৰম হ'বলৈ দিব। এতিয়া মই এয়া ঢাকন খৰক দিয়া অলপ সময় পাছত লৰাই দিম। আকৌ অলপ সময় এনেদৰে ঢাকি দিম। এতিয়া এইটো অলপ শুকোৱা নিচিনা হৈ গ'ল। মই ইয়াত দিবৰ কাৰণে পানী কাঢ়ি থৈছিলোঁ, গৰম পানী। আপোনালোকে ঠাণ্ডা পানীও দিব পাৰে। মই গৰম পানী অলপ দি দিম। সিজিবৰ বাবে অকণ পানী দি দিছোঁ। এইটো এনেদৰে ঢাকি দিম। এয়া হৈ গ'ল আৰু বেছি পনীয়া হোৱা নাই, অলপ ডাঠ হৈ গ'ল। মই অলপ সময় এনেদৰে অলপ সময় ঢাকন মাৰি এতিয়া এইটো নমাই দিম। এতিয়া এইটো অলপ শুকোৱা নিচিনা হৈ গ'ল। এয়া খাবৰ কাৰণে মই আজি এনেদৰে বাঢ়ি ল'লোঁ। এয়া ভাজি আৰু এয়া জ্বলা ভাজি, নেমু আৰু ভাত। এনেদৰে আজি সাজ আমাৰ। মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো ভাল পালে তেতিয়া লাইক কৰিব আৰু লগতে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ আহোঁ।